সেই দোস্ত পুনৰ আপোনালোকৰ মাজত মই আৰু এটা নতুন ভিডিঅ' এটা আহি গ'লোঁ। অথনি মানে মই ভিডিঅ'টো শ্বুট কৰি থাকোঁতে ভিডিঅ'টো মানে কিবা এটা কাৰণত ডিলিট হৈ গ'ল। ত' পুনৰ 3 নম্বৰ পৰা বনাবলৈ চেষ্টা কৰিছোঁ। ত' আজি ভিডিঅ'টো আপোনালোকৰ মই লৈ আহিছোঁ কেইটামান সাঁথৰ 4টা। আৰু যদি ভিডিঅ'টো ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব। সেইখিনি ক'ব নালাগে, ভালকৈ চাব। আৰু লগতে মই এটা কথা কৈছোঁ, এইটো মোৰ চেনেল নতুন চেনেল কপিল শইকীয়া, যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিলেও কৰিব, নকৰিলেও নাই, সেইটো আপোনালোকৰ কথা। ত' পলম নকৰি আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত মই এনেকুৱা এটা হেৰি শিকাওঁ, আপোনালোকে হয়তো বহুতে জানে, হ'লেও ক'ব দিয়কচোন, ভালেই হৈছে কিবা এটা বলক। ত' আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, আপোনালোকে ভালদৰে শুনি ল'ব, যে ব্ৰহ্মাই সাজিলে এনে এটি গুটি, বাকলিও নাই তাক খাব নোৱাৰে, কি গুটি? ভাবক, 7 ছেকেণ্ড সময় দিছোঁ, মই দেখুৱাই দিওঁ আপোনালোকে, ভাবক, পাৰিছে চাগে, নিশ্চয় পাৰিছে আপোনালোকে। শুদ্ধটো হৈছে শিলগুটি, হয় নহয় বাৰু? কওকচোন, শিলগুটি বাকলিও নাই, খাবও নাই, হয় নহয়? ত' নেক্সট কুৱেশ্যন, নাম্বাৰ 2 কুৱেশ্যনটো হৈছে যে কাণত ধৰে নাকত বহে বস্তুটোনো কি? বহুতোকে লাগে। সেইদিনা আপোনালোকক মই এইটো কমেণ্ট কৰি কৰিবলৈ কৈছিলোঁ। মই নাজানো, ভিডিঅ'টো চোৱা নাই, চাম বাৰু কমেণ্ট কৰি। মই কমেণ্ট পোৱা নাই এতিয়ালৈকে এটাও, চাইছিলোঁ তো এবাৰ চাম। তো আপোনালোকে ভাবকচোন কি হ'ব পাৰে। নিশ্চয় পাইছে চাগে, শুদ্ধ উত্তৰটো হৈছে চশমা। কাণত ধৰে নাকত বহে, বহুতোকে লাগে, বুজিছে নাই? 3 নম্বৰ কুৱেশ্যনটো হৈছে যে খেতিয়কে খেতি কৰে, গুটি নাই, ফুল নাই, কেৱল মাত্ৰ পাতেৰেহে ভৰে, কি হ'ব পাৰে? ভাবকচোন, আমি খুব খাওঁ কিন্তু বস্তুটো, ভাবি চাওক, পাৰিছে চাগে, ভাবক। শুদ্ধটো হৈছে পাণ, হয় নহয় বাৰু? ভাবি চাওক। তো ব'লক, আজি মোৰ 4 নম্বৰ টেকনিকেল প্ৰশ্নটোলৈ মই আঁকি দেখুৱাই দিম, আপোনালোকে ক'ব। লেটছ ডু দিছ। চাই ল'ব দেই, বহি কম দিব। হ'ব, মই বহিখন উলিয়াই লৈছোঁ। বহিখনত পাত এটা মানে কমি আছে, আপোনালোকে চাই ল'ব। এইটো টেকনিকেল প্ৰশ্ন হয়, এইটো আপোনালোকে ধৰি ল'ব দেই। এইটো হৈছে পুখুৰী, এই ধৰি লওক, মোৰ এনেই বেয়া হৈছে আকৌ, পুখুৰী দেই, এইটো পুখুৰী। এইটো হৈছে ঘাট, এইটো ঘাট, বেয়া নাপাব, মই যেনে তেনে বহি কৈছোঁ, চাওক না কেনেকৈ বহি আছোঁ এইখনত। এইটো পুখুৰী, এইটো ঘাট। এইফালৰ পৰা এজনী মানুহ আহিল কাপোৰ ধুবলৈ নদীৰ ঘাটটোত, আৰু এইফালৰ পৰা এজনী মানুহ আহিল কাপোৰ ধুবলৈ নদীৰ ঘাটটোত। এতিয়া কি চাবোন দি তেওঁলোকে কাপোৰ ধুব? চাবোনটোৰ নাম এইটোতে আছে, আপোনালোকে ভাবি চাওক। পাৰিছে চাগে নিশ্চয়, চাওকচোন কি চাবোন? অ'কে চাবোন, হয়নে? অ'কে আছিল নে মজা সাঁথৰ? যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। মই এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা জনাইছোঁ। জয় অসম, জয় হিন্দ।